ভাৰতৰ প্ৰায় সংখ্যক লোকৰ ঘৰতে কিছুমান বহু প্ৰকাৰৰ মূৰ্তি থাকে তথা বিভিন্ন প্ৰকাৰৰ মূৰ্তি থাকে যাৰ ভিতৰত কিছুমান হৈছে বাস্তুশাস্ত্ৰ সন্মত আনহাতে আন কিছুমান হৈছে বাস্তুশাস্ত্ৰ অসন্মত গতিকে আজি আমি এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক জনাম যে বাস্তুশাস্ত্ৰ অনুসৰি যদিহে এই 10 প্ৰকাৰৰ মূৰ্তি আপোনালোকে ঘৰত ৰাখিব পাৰে তেনেহলে আপোনাৰ ভাগ্য জিলিকাই উঠোৱাৰ লগতে মুকলি হ'ব সফলতাৰ দুৱাৰ নমস্কাৰ আস্থা ক্ৰিয়েচনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছো আজি আমি এই ভিডিঅ'টিৰ জৰিয়তে এনে 10টা মূৰ্তিৰ ভিতৰত 7 প্ৰকাৰৰ মূৰ্তিৰ বিষয়ে আজি আমি এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকলৈ আগবঢ়াম যি কেইটা মূৰ্তি যদিহে আপুনি ঘৰত ৰাখিব পাৰে তেনেহলে নিশ্চয়কৈ খুব বেছি আপোনালোকৰ ভাল হ'ব তথা আপোনালোকৰ ঘৰৰ পৰা নেগেটিভ এনাৰ্জি সমূহ আঁতৰ হ'ব আৰু আপোনালোকৰ ভাগ্য জিলিকি উঠিব তেনেহলে বলক জানি লও কোন কেইটা মূৰ্তি তথা কোন 10টা মূৰ্তিৰ ভিতৰত আমি 7টা মূৰ্তি ঘৰত ৰাখিব পাৰো যি সমূহৰ জৰিয়তে আমাৰ ভাগ্য তথা আমাৰ সফলতাৰ দুৱাৰ খুব সোনকালে মুকলি হ'ব প্ৰথম মূৰ্তিবিধে হৈছে হাতীৰ মূৰ্তি আপুনি ঘৰত এটা হাতীৰ মূৰ্তি ৰাখিব পাৰে এই মূৰ্তি ৰূপ নাইবা পিতলৰ হ'ব লাগিব হাতী হৈছে গৌৰৱৰ প্ৰতীক গতিকে শুৱনি কোঠাত পিতলৰ হাতীৰ মূৰ্তি এটা ৰাখিলে স্বামী আৰু পত্নীৰ মাজত মতভেদ নাইকিয়া হয় তথা ৰূপৰ হাতী যদিহে আপোনালোকে ৰাখিব বিচাৰে তেনেহলে আপোনালোকৰ ঘৰত থকা সকলো ৰাহুৰ ক্ৰোটি আঁতৰ হ'ব ফেংচুই অনুসৰি হাতীৰ ছবি নাইবা হাতীৰ মূৰ্তি ঘৰত ৰাখিলে ইতিবাচক শক্তিৰ লগতে ধন প্ৰাপ্তিৰ উৎসৰ সৃষ্টি হয় ইয়াৰ ফলস্বৰূপে সম্পদ সমৃদ্ধি আৰু ঐশ্বৰ্য বৃদ্ধি পায় দ্বিতীয়তে হৈছে ঘোঁৰাৰ মূৰ্তি ফেংচুই অনুসৰি ঘোঁৰাৰ মূৰ্তি ৰাখিলে জীৱনৰ প্ৰত্যেকটো ক্ষেত্ৰতে প্ৰগতি বৃদ্ধি হয় তথা দৌৰি থকা ঘোঁৰা হৈছে গতি সফলতা আৰু শক্তিৰ প্ৰতীক ইয়াৰ দ্বাৰা জীৱনত সফলতা লাভ কৰিব পাৰি ঘোঁৰাৰ মূৰ্তি থকাটোৱে সুখ আৰু সমৃদ্ধি বৃদ্ধি কৰে যদিহে চাকৰি আৰু ব্যৱসায়ত কোনো সমস্যা আছে তেনেহলে ঘোঁৰাৰ মূৰ্তি এটা আপোনালোকে নিশ্চয়কৈ ৰাখিব পাৰে যদিহে আপুনি এনে ঘোঁৰাৰ মূৰ্তি আপোনাৰ ব্যৱসায়িক প্ৰতিষ্ঠানত ৰাখে তেনেহলে আপুনি সফলতা লাভ কৰিব এইটোৱে ঋণাত্মক শক্তি আঁতৰ কৰে আৰু ইতিবাচক শক্তি আৰু মানসিকতাৰ সৃষ্টি কৰে বুলিও কোৱা হয় ফেংচুই অনুসৰি ঘৰত ঘোঁৰাৰ মূৰ্তি এটা ৰখাৰ ফলস্বৰূপে স্বামী আৰু পত্নীৰ মাজত প্ৰেম বৃদ্ধি হয় আৰু ঘৰত শান্তি আৰু সুখৰ আগমন হয় তৃতীয়টি হৈছে হাঁহৰ মূৰ্তি ঘৰৰ অতিথি কোঠাত ৰাজহাঁহৰ যোৰা এটাৰ মূৰ্তি আপোনালোকে স্থাপন কৰিব পাৰে যিয়ে আপোনাৰ ঘৰখনত অপৰিসীম ধন সম্পত্তিৰ সম্ভাৱনা বৃদ্ধি কৰিব লগতে ঘৰত সদায় শান্তি বিৰাজমান হৈ থাকিব ই আপোনালোকৰ বিবাহিত জীৱনতো সম্প্ৰীতি বজাই ৰাখিবলৈ চেষ্টা কৰিব ইয়াৰ পাছতে হৈছে কাছৰ মূৰ্তি ঘৰত এটা কাছ ৰাখিলে প্ৰগতিৰ লগতে সম্পদ আৰু সমৃদ্ধিৰ যোগফল সৃষ্টি হয় বুলি বিশ্বাস কৰা হয় ইয়াক ৰাখিলে জীৱনকাল দীঘলীয়া হয় বুলিও বিশ্বাস কৰা হয় তথা পূব আৰু উত্তৰ দিশত কাছৰ মূৰ্তি এটা স্থাপন কৰাটো সৰ্বোত্তম বুলি ভবা হয় ইয়াক পাত্ৰ এটাত পানী ভৰাই আপোনালোকে ড্ৰয়িং ৰুমতো ৰাখিব পাৰে পিছে কাছৰ মূৰ্তিটো ধাতুৰ হ'ব লাগে কাঠৰ নহয় ইয়াৰ পাছৰ মূৰ্তিটো হৈছে মাছৰ মূৰ্তি বহুলোকে ঘৰৰ একুৰিয়ামত মাছ পালন কৰে কিন্তু মাছৰ ব্ৰঞ্জ নাইবা ৰূপৰ মূৰ্তি তৈয়াৰ কৰি ইয়াক আপোনালোকে ঘৰত ৰাখিব পাৰিলে ভাল বুলি বিশ্বাস কৰা হয় বাস্তু আৰু ফেংচুই দুয়োৰে মতে মাছৰ মূৰ্তিয়ে ঘৰত সুখ আৰু শান্তি বজাই ৰাখি প্ৰগতিৰ পথ মুকলি কৰে মাছ হৈছে সুস্বাস্থ্য সুখ সমৃদ্ধি সম্পদ আৰু শক্তিৰ প্ৰতীক আপুনি মাছৰ মূৰ্তি আপোনাৰ ঘৰৰ উত্তৰ পূব নাইবা পূব দিশত ৰাখিব পাৰে ইয়াৰ পাছৰ মূৰ্তিবিধ হৈছে গৰু পোৱালীৰ মূৰ্তি বহুলোকৰ ঘৰত কামধেনু গায়ে পোৱালী গাখীৰ খুৱাই থকাৰ মূৰ্তি ঘৰত ৰখা দেখা যায় নাইবা গৰুৰ ফটো ৰখা দেখা যায় গৰুৰ মূৰ্তি ৰাখিলে মানসিক শান্তিৰ লগতে সন্তান প্ৰাপ্তিও হয় বুলি বিশ্বাস কৰা হয় ফেংচুইয়েও ইয়াৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে অধ্যয়নত মনোযোগ ৰখাৰ বাবে এই মূৰ্তিটো আপোনালোকে ঘৰত স্থাপন কৰিব পাৰে ইয়াৰ পাছৰ মূৰ্তিটো হৈছে ভাটৌৰ মূৰ্তি বাস্তুশাস্ত্ৰ অনুসৰি শিশুৱে অধ্যয়ন কৰা স্থানত এটা ভাটৌৰ মূৰ্তি নাইবা ভাটৌৰ ছবি ৰাখিবই লাগে
যাৰ জৰিয়তে ঘৰত যদিহে আপোনালোকে ভাটৌ পোহাৰ সলনি ভাটৌৰ ছবি নাইবা মূৰ্তি ৰখাটো অধিক বেছি লাভজনক বুলি কোৱা হয়। বাস্তুশাস্ত্ৰ অনুসৰি উত্তৰ দিশত ভাটৌৰ ছবি লগোৱাৰ ফলস্বৰূপে শিশুসকলৰ অধ্যয়নৰ প্ৰতি আগ্ৰহ লগতে স্মৃতিশক্তিও বৃদ্ধি হয়। ভাটৌ হৈছে প্ৰেম, আনুগত্য তথা দীৰ্ঘ জীৱন আৰু সৌভাগ্যৰ প্ৰতীক।